নমস্কাৰ জনাইছোঁ সকলো গাড়ী চালক বন্ধুসকললৈ মাননীয় ৰাইজসকললৈ আপোনালোকে নিশ্চয় দেখিছে আমাৰ ইয়াতে চেকিং চলি আছে এতিয়া বোধহয় 10:30মান 11টামান বাজিছে তো এই চেকিংটো পুৰা গোটেই ৰাতি হ'ব পাৰে আৰু এইটো নহয় যে আমি অকল কাৰিকৰত কৰিছোঁ কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত সব পুলিচ ষ্টেচনত মানে এই চেকিংটো চলি আছে সমান্তৰালকৈ আৰু আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি তেওঁলোকৰ লগত থাকি পেলাই জইণ্টলি চেকিংবিলাক কৰি আছোঁ তেওঁলোকে কৰিছে আমিও কৰিছোঁ মুঠতে একেটাই আমাৰ উদ্দেশ্য যে কোনো লোক এই নতুন বছৰত ফূৰ্তি কৰাৰ নামত যাতে হতাহত নহয় এনেকৈ মদ খাই গাড়ী চলাই যাতে দুৰ্ঘটনাগ্ৰস্ত হৈ এই বিপদত যাতে নপৰে সেইটো মানে আমি নিশ্চিত কৰাৰ কাৰণে এই আমি চেষ্টা কৰি আছোঁ মোৰ লগত আছে আমাৰ ওচি সাহেব আমাৰ কাৰিগাঁও থানাৰ আমি একেলগে কৰি আছোঁ আৰু ঠিক তেনেকৈ বিভিন্ন থানাত মই যেনেকৈ কৈছোঁ যে বিভিন্ন থানাতো এই হেৰিটো কাৰ্যসূচী চলি আছে এতিয়া ৰাইজসকলক এটাই অনুৰোধ যে এই নতুন বছৰ আহি আছে আজি 24 তাৰিখ অহাকালি 25 তাৰিখ কয়েকদিনৰ পিছতে নতুন বছৰ আহিব তো এই নতুন বছৰটো আমি খুব সুস্থ শৰীৰে ভাল এটা পৰিৱেশত আমি আদৰো আহক এনেকৈ নহয় যে আমি মদ খাই পেলাই পূৰা ফূৰ্তি কৰিলোঁ তো ফূৰ্তি কৰাৰ নামত কোনো এজন ব্যক্তি যাতে বিপদত নপৰে সেইটো আমি সকলো ৰাইজৰ সহায় সহযোগত এই মানে আশা এটা কৰিছোঁ আমি আশা ৰাখিছোঁ আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজ গাড়ী চালক সকলোৱে যাতে এই কথাখিনি মনত ৰাখে নিজৰ সুৰক্ষা ব্যৱস্থা ঠিক কৰাৰ পিছতে যাতে গাড়ী চলায় আৰু এবাৰ কৈছোঁ এই যে মদ খাই গাড়ী চলোৱা চালকজনে মদ যাতে নাখায় এইটো একদম নিশ্চিত হওক গাড়ীত উঠা ব্যক্তিসকলে যিমান খাই খাওক আমাৰ এইটো ক'ব লগা নাই কিন্তু চালকজন এই মটৰচাইকেলে হওক এই চাৰিচকীয়া বাহনে হওক ডাঙৰ বাহনে হওক চালকজনে মদ খোৱাৰ পৰা বিৰত থাকিব লাগে এইটো আমি খুব অন্তৰৰ পৰা অনুৰোধ কৰিছোঁ ধন্যবাদ।